নমস্কাৰ বন্ধু বান্ধৱীসকল আৰ জি ৰিকেটেক চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দা হিন্দু আৰু আছাম ট্ৰিবিউনৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট আৰ্টিকেল লৈ আপোনালোকৰ মাজলৈ আহিছোঁ বন্ধু বান্ধৱীসকল। আৰ্টিকেলকেইটা সকলোৱে শেষলৈকে চাই থাকিব আৰু যথেষ্ট গুৰুত্বপূৰ্ণ কেইটামান আৰ্টিকেল আছে বন্ধু বান্ধৱীসকল। আৰু ভিডিঅ'টো যদি সকলোৱে চাই আছে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বলক এটা ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি দা আছাম ট্ৰিবিউনৰ প্ৰথম আৰ্টিকেলটো হৈছে বন্ধু বান্ধৱীসকল অমিত বৃক্ষ আন্দোলন। যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকেল হয়। এই আৰ্টিকেলত যিমানবোৰ পইণ্ট দিয়া আছে সম্পূৰ্ণভাৱে অসমীয়াত দিয়া আছে, আপোনালোকে নোট কৰি ল'ব, নহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। বন্ধু বান্ধৱীসকল আৰ্টিকেলটোত যথেষ্ট কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট দিয়া আছে, আপোনালোকে চাগে যদি পঢ়িছে মন কৰিছে। ইয়াতে দিছে যে অসম চৰকাৰে 17 ছেপ্টেম্বৰত যি অমিত বৃক্ষ আন্দোলনৰ অধীনত ব্যক্তিসকলৰ দ্বাৰা ৰাজ্যজুৰি 1 কোটিতকৈও অধিক বাণিজ্যিকভাৱে লাভজনক গছপুলি ৰোপণ কৰাৰ লক্ষ্যৰে এক প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু ইয়াৰ অনুশীলনৰ অংশ হিচাপে ৰাজ্য চৰকাৰে 9টা গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ স্থাপনৰ চেষ্টা কৰিব। এইটো মই অলৰেডি আপোনালোকক ইয়াত হাইলাইট কৰি দিছোঁ, আপোনালোকে চাগে দেখিছে। আৰু প্ৰথম প্ৰয়াসটো হ'ব আপোনাৰ পশু চিকিৎসাৰ ক্ষেত্ৰত 9 ছেপ্টেম্বৰৰ যি গছপুলি সৰ্ববৃহৎ ৰেখা আৰু সৰ্পিলৰ বাবে এক নতুন অভিলেখ সৃষ্টি কৰিব। প্ৰায় 3 লাখ পুলি সৰ্পিলভাৱে সজোৱা হ'ব আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় কিমান হ'ব গম পায়নে বন্ধু বান্ধৱীসকল? 22 কিলোমিটাৰ। মনত ৰাখিব, যথেষ্ট গুৰুত্বপূৰ্ণ পইণ্ট হয়। আৰু ইয়াৰ পিছত এটা স্থানত এটা দিনত সৰ্বাধিক সংখ্যক গছপুলি বিতৰণ কৰাৰ অভিলেখ ভাগ কৰাৰ প্ৰয়াস কৰা হ'ব আৰু প্ৰায় 10 ছেপ্টেম্বৰত পশু চিকিৎসাৰ ক্ষেত্ৰত অনুষ্ঠিত হ'ব আৰু চৰকাৰে দিনটোত 3 লাখ গছপুলি বিতৰণ কৰাৰ লক্ষ্যৰে নিৰ্ধাৰণ কৰিছে আৰু এই অভিলেখ উত্তৰ প্ৰদেশৰ ৭৪,৮২৪টা আপোনাৰ গছপুলি দখলত আছে। আৰু 14 ছেপ্টেম্বৰত আপোনাৰ চৰকাৰে 24 ঘণ্টাৰ ভিতৰত এটা দলে ৰোপণ কৰা আটাইতকৈ বেছি গছৰ বাবে এক নতুন মানদণ্ড সৃষ্টি কৰিব বিচাৰিব আৰু অনুষ্ঠানটো ক'ত হ'ব? ওদালগুৰিত অনুষ্ঠিত কৰা হ'ব। আৰু আগৰ অভিলেখটো আছিল আপোনাৰ 8,47,275টা গছপুলিৰ বাবে আৰু 15 ছেপ্টেম্বৰত নাহৰকটীয়া 1 ঘণ্টাত ৰোপণ কৰা বেছিভাগ গছৰ আপোনাৰ গিনিছ ৰেকৰ্ডৰ ভংগ কৰাৰ চেষ্টা কৰা হ'ব। আৰু পূৰ্বৰ অভিলেখটো আপোনাৰ তুৰ্কীত কৰা হৈছিল। পূৰ্বৰ অভিলেখটো আপোনাৰ তুৰ্কীত কৰা হৈছিলে। কিমান আছিলে বন্ধু বান্ধৱীসকল? 30 লাখ আপোনাৰ 3,150টা গছপুলি ৰোপণ কৰিছিলে তুৰ্কীত। আৰু তুৰ্কীত স্থাপন কৰা আন এক অভিলেখ সৰ্ববৃহৎ ৰোপণ কৰা গছৰ আপোনাৰ যি মোজাইক আপোনাৰ ধৰি লওক 21,825.74 বৰ্গ মিটাৰৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ আপোনাৰ 16 ছেপ্টেম্বৰত যি ডিগবৈত আয়োজিত হ'বলগীয়া এক অনুষ্ঠানত প্ৰত্যাহ্বান জনোৱা হ'ব আৰু 1 ঘণ্টাত আপোনাৰ কিমান হ'ব? 49,672টা আপোনাৰ 100জনীয়া এটা দলে বেছিভাগ গছ ৰোপণ কৰাৰ ভূটানৰ অভিলেখ ভংগ কৰাৰ প্ৰয়াস কৰিছে। আৰু প্ৰায় আপোনাৰ 17 ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ এক চাপৰিত আপোনাৰ আয়োজন কৰা হ'ব। আৰু তদুপৰি একেদিনাই আপোনাৰ চৰকাৰে গছ ৰোপণৰ কৰা লোকসকলৰ বাবে সৰ্ববৃহৎ আপোনাৰ যি ফটো এলবামৰ বাবে এক নতুন অভিলেখ গঢ়িব বিচাৰিছে, যিটো বৰ্তমান তুৰ্কী মই আপোনালোকক অলৰেডি কৈ গ'লোঁ 3,83,783টা দখলত আছে। আৰু গছ ৰোপণ আৰু সেইবোৰ সুৰক্ষিত কৰাৰ বাবে লোৱা সৰ্বাধিক সংখ্যক প্ৰতিশ্ৰুতিৰ বাবে আপোনাৰ 2টা অনলাইন প্ৰয়াস কৰা হ'ব আৰু এই আনটো অনলাইনৰ মোডত সৰ্ববৃহৎ প্ৰকৃত সংৰক্ষণৰ পাঠৰ বাবে কৰা হ'ব। মনত ৰাখিব, ইয়াৰে যথেষ্ট কিছুমান গুৰুত্বপূৰ্ণ পইণ্ট মই অলৰেডি আলোচনা কৰিলোঁৱেই। ইয়াতে দিয়া আছে বৃহত্তম যি অভিযান আছিলে তাৰ ওপৰতে অলৰেডি ক'লোৱে আৰু সেইবোৰ কিছুমান পইণ্ট অলৰেডি মই ইয়াতে দি দিছোঁ যে কি কাৰণত আপোনাৰ মানৱ শৃংখলৰ গঠনৰ কাৰণে এদিন এজন ব্যক্তিৰ ৰোপণৰ বেছিভাগ গছ, সেইবোৰ যিমানবিলাক পইণ্ট আছে মই সম্পূৰ্ণভাৱে আপোনালোকক আনচাৰ ৰাইটিং হিচাপত আপোনালোকে ইয়াতে দিছোঁ, আপোনালোকে নোট কৰি ল'ব। বৃক্ষৰোপণৰ আপোনাৰ অংশগ্ৰহণ কৰা আটাইতকৈ দীঘলীয়া বৃক্ষৰোপণৰ অভিযান, বাগিচাৰ ড্ৰাইভৰৰ পিছত আপোনাৰ জীয়াই থকা বেছিভাগ গছ, বৃক্ষৰোপণৰ অভিযানৰ দ্ৰুততম সম্পূৰ্ণ কৰা, সম্পূৰ্ণভাৱে কিছুমান পইণ্ট দিয়া আছে, আপোনালোকে নোট কৰি ল'ব। নেক্সট আৰ্টিকেলটোলৈ যাওঁ। যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকেল হয় বন্ধু বান্ধৱীসকল। আনএমপ্লয়মেণ্টৰ ওপৰত আহিছে আপোনাৰ যি দা হিন্দু নিউজ পেপাৰৰ পৰা আহিছিলে। যথেষ্ট গুৰুত্বপূৰ্ণ এটা আৰ্টিকেল হয়। এই আৰ্টিকেলটো যিমানবিলাক পইণ্ট দিব লাগে মই সম্পূৰ্ণভাৱে অসমীয়াত দিছোঁ, আপোনালোকে নোট কৰি ল'ব, নহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে।
আপোনালোকে সকলোৱে হয়তো জানে যে আনএমপ্লয়মেণ্টৰ ওপৰত কিমান আপোনাৰ নিউজ আহি থাকে হয়নে আৰু একচুৱেলি আপোনাৰ কি হয় 2017 চনৰ যি সাময়িক আপোনাৰ শ্ৰমিক শক্তিৰ সমীক্ষা আপোনাৰ PLFS-ত আপোনাৰ যি ভাৰতৰ সৰ্বাধিক ৰেকৰ্ডত কৰা আপোনাৰ নিবনুৱাৰ হাৰ আছিলে কিমান 6.1% বুলি প্ৰকাশ পাইছে আৰু 2021 চনৰ আপোনাৰ 22 চনৰ PLFS আপোনাৰ 4.1%লৈ আপোনাৰ হ্ৰাস পোৱাত ইংগিত দিছিল যিটো আমেৰিকাৰ দৰে কিছুমান উন্নত আপোনাৰ অৰ্থনৈতিক দেশো এতিয়া বৰ্তমান তেওঁলোকে 150 বছৰ হয় তেওঁলোক মানে স্বাধীন হোৱা 150 বছৰ পিছতো তেওঁলোকে ইমান ফটকে নিব পৰা নাছিল কিন্তু আমাৰ ৰিসেন্টলি যি হৈ গৈছে আপোনাৰ ধৰি লওক 2022 চনৰ জুলাইৰ পৰা আপোনাৰ 2023 চনৰ জুলাইৰ ভিতৰত আপোনাৰ নিবনুৱাৰ সংখ্যা হাৰ কিমান পাইছে 3.5%ৰ পৰা 3.7%লৈকে আপোনাৰ ভিন্ন আছিল আৰু ইয়াতে দিয়া আছে যে ভাৰতৰ আৰু আমেৰিকাৰ নিবনুৱাৰ হাৰ তুলনা কৰাটো জটিল কাৰণ ইয়াৰ অৰ্থনীতি বহু পৰিমাণে পৃথক অফক'ৰ্ছ এইটোৱে হয় আপোনাৰ আমেৰিকাৰ যিটো আপোনাৰ আনএমপ্লয়মেণ্ট মেজাৰমেণ্ট কৰা ছিষ্টেমটো বেলেগ হয় আমাৰ ইণ্ডিয়াৰ ছিষ্টেমটো বেলেগ হয় আৰু সেইক লৈ ইয়াতে আপোনাৰ কিছুমান আজি পইণ্ট ইয়াতে দিছে আপোনালোকে নোট কৰি ল'ব নহ'লে চাই ল'ব কিছুমান পইণ্ট আপোনালোকে দিয়া আছে আমাৰ ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ প্ৰভাৱ পৰা হৈ গৈছিল আপোনালোকৰ হয়নে আৰু যেনে আপোনাৰ কোভিডৰ টাইমত লকডাউনৰ টাইমত কিমান এটা ডাঙৰ চিটুৱেশ্যন চলি গৈছিলে তাতে বহুত লোক আনএমপ্লয়মেণ্ট হৈ গ'ল আপোনাৰ ধৰি লওক 2020 চনৰ মাৰ্চ মাহত আপোনাৰ লকডাউনত ভাৰতৰ কিমান অৰ্থনৈতিক ব্যাঘাত জন্মিছিল আৰু ইয়াৰ PLFS-ত নিবনুৱাৰ হাৰ আটাইতকৈ কি হয় ইয়াৰ প্ৰতিফলন ঘটাব পৰা নাছিল আৰু ইয়াতে ধৰক আপোনাৰ UPSS ষ্টেটাছৰ এতিয়াও লকডাউনৰ সময়ত চাকৰি হেৰুৱা থকা সকলো একেই মানে আন্তঃৰাষ্ট্ৰীয় যি শ্ৰমিক সংস্থাই নিবনুৱা চাকৰি বাহিৰত থকা বুলি সংজ্ঞায়িত কৰিছে চাকৰি ল'বলৈ উপলব্ধ হোৱা আৰু কামৰ যি সন্ধানত সক্ৰিয়ভাৱে নিয়োজিত গতিকে যিজন ব্যক্তিৰ কাম হেৰুৱাই আন চাকৰি বিচৰা নাই তেওঁক আমি কি বুলি কওঁ একচুৱেলি নিবনুৱা বুলি কওঁ আৰু একচুৱেলি যি আপোনাৰ শ্ৰমিক শক্তিয়ে হওক নিয়োজিত আৰু নিবনুৱাৰ যোগফলৰ হিচাপে আমি সংজ্ঞায়িত কৰোঁ আৰু যিসকল আপোনাৰ নিয়োজিত বা নিবনুৱাৰ যেনে ছাত্ৰ ছাত্ৰী আৰু বিনা বেতন আপোনাৰ ঘৰুৱা কামত যি নিয়োজিতসকলক আমি শ্ৰমিক শক্তিৰ বাহিৰত আমি কি বুলি গণ্য কৰোঁ ধৰি লওক আপোনাৰ যি নিবনুৱাৰ হাৰ নিবনুৱাৰ আৰু শ্ৰমিক শক্তিৰ অনুপাতৰ হিচাপে আপুনি জুখিব পাৰে যদিহে কোনো অৰ্থনৈতিক পৰ্যাপ্ত চাকৰি সৃষ্টি নকৰে বা মানুহে কাম বিচাৰি নোযোৱাৰ সিদ্ধান্ত লয় তেন্তে নিবনুৱাৰ হাৰ হ্ৰাস পাব পাৰে আৰু ধৰি লওক আপোনাৰ ৰাষ্ট্ৰীয় যমুনা জৰীপ সংস্থাই আপোনাৰ যি আপোনাৰ কি কয় 2009ৰ পৰা 10ৰ আপোনাৰ কি কৰিছিলে এক সমীক্ষা অনুসৰি মানে এক পৰীক্ষা নিৰীক্ষা চলাই মানে এটা সাৰ্ভেৰ পৰা কি কৈছিল তেওঁলোকে ঘৰুৱা কামত যি নিয়োজিত হোৱা 15 বছৰ আৰু তাতকৈ অধিক বয়সৰ 33% আপোনাৰ গ্ৰাম্য মহিলা আৰু 27.2 চহৰীয়া মহিলাক ঘৰুৱা আৰু কামত নিয়োজিত হ'লে কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা ঘৰৰ চৌহদত তেওঁলোকক এটা ব্যৱস্থা কৰা হৈছিল আৰু ধৰি লওক আপোনাৰ যি অধিক সঘনাই যি সময় ব্যৱধানৰ শ্ৰম শক্তি আপোনাৰ তথ্য উপলব্ধ হোৱাৰ গুৰুত্বৰ বিবেচনা ৰাষ্ট্ৰীয় পৰিসংখ্যক কাৰ্যালয়ৰ NSA-ৰ পৰিসংখ্যা কাৰ্যসূচী ৰূপায়ণৰ মন্ত্ৰালয়ে আপোনাৰ 2017 চনৰ এপ্ৰিল মাহত আপোনাৰ যি সময়ে শ্ৰম শক্তি জৰীপ আৰম্ভ কৰা হৈছিল ইয়াৰে কিছুমান পইণ্ট মই অলৰেডি ডিছকাছ কৰিলোঁ আপোনালোকক অলৰেডি কৈ দিছোঁ ইয়াতে আপোনালোকে চাব ইয়াতে মই পইণ্টবিলাক দিয়া আছে আপোনাৰ যি 2017 চনত এইবিলাক পইণ্ট আমাৰ দিয়া আছে আপোনালোকে নোট কৰি ল'ব এইবিলাক আপোনালোকৰ ডাটাবিলাক আপোনালোকৰ কামত আহিব আনচাৰ ৰাইটিঙত এইবিলাক ডাটা কামত আহিব আপোনালোকে মনত ৰাখিব যি আপোনাৰ সময় আছে PSL-ৰ বিষয়ে আপোনাৰ এইবিলাক আপোনাৰ ডাটাবিলাক আপোনালোকৰ কামত আহিব নোট কৰি ল'ব যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট আছে ইয়াতে নিবনুৱাৰ সমস্যাটো কি হয় জনগঠনীয় আৰ্থ সামাজিক বৈশিষ্ট্যসমূহৰ আপোনাৰ যি পৰ্যায় ভাৰত আপোনাৰ শ্ৰম বজাৰৰ আপোনাৰ সৈতে আপোনাৰ নিৰ্ধাৰণ গৱেষণা বিশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ তথ্য প্ৰদান যথেষ্ট গুৰুত্বপূৰ্ণ কিছুমান পইণ্ট দিয়া আছে আনুষ্ঠানিক প্ৰভাৱ মই এইবিলাক আপোনালোকে নোট কৰি ল'ব যথেষ্ট ইম্পৰ্টেণ্ট পইণ্ট আছে ইয়াতে মই অলৰেডি লকডাউনটো আপোনাৰ একচুৱেলি এইটো আপোনালোকে আনচাৰ ৰাইটিঙত এইটো ভৰাবলৈ নাপাহৰিব যথেষ্ট গুৰুত্বপূৰ্ণ পইণ্ট হয় আজি দ্য হিন্দু নিউজ পেপাৰৰ আপোনাৰ দ্বিতীয়টো আৰ্টিকল হৈছে আপোনালোকৰ ইণ্ডিয়া ভাৰতৰ এটা আৰ্টিকল আহিছে যথেষ্ট গুৰুত্বপূৰ্ণ আৰ্টিকল হয় সকলোৱে গম পায় এই আৰ্টিকলটো কিমান কণ্ট্ৰভাৰ্চি চলি আছে আপোনালোকে সকলোৱে চাগে দেখি আছে ফেচবুকৰ পৰা ধৰি ইনষ্টাগ্ৰামৰ পৰা ধৰি টুইটাৰৰ পৰা ধৰি সকলোতে মানে এই আৰ্টিকলটোৰ বিষয়ে মেনশ্যন কৰা আছে আপোনাৰ ইয়াতে কি হয় বন্ধু-বান্ধৱীসকল কালি আপোনালোকক মই এবাৰ কৈছিলোঁ যে G20 মিটিঙৰ সময়ত আপোনাৰ কি হ'ল স্পেচিয়েলি আপোনাৰ ডিনাৰৰ কাৰণে ইনভিটেশ্যন কৰিছিলে আপোনালোকক সেই ইনভিটেশ্যন কাৰ্ডখনত আপোনালোকৰ কি লিখা আছিলে প্ৰেছিডেণ্ট অফ ভাৰত লিখা আছিলে
সেই পইণ্টটোৰ পৰাই মানে আজি ইমান এটা ডাঙৰ চিটুৱেশ্যন হ'ব লগা হ'ল মানে আপোনাৰ এই ভাৰত মানে চেঞ্জ কৰা হ'ল নামটো ইণ্ডিয়াৰ নামটো চেঞ্জ কৰা হ'ল ভাৰত কৰিলে মানে তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ ছ'চিয়েল মিডিয়াত আপোনাৰ আৰ্টিকেলটো ভৰি পৰি আছে কিন্তু তেনেকুৱা একো নাই বন্ধু বান্ধৱীসকল কিন্তু যিটো নাম অলৰেডি আছে আৰু সেইটো নাম আপোনালোকে কেনেকৈ চেঞ্জ কৰিব আপোনালোকে নিজে ভাবি চাওক আপোনালোকে যদি আৰ্টিকল 1ক আপোনালোকে চায় যে কনষ্টিটিউশ্যনে আপোনালোকৰ আৰ্টিকল 1ক দেখা পায় তাত আপোনালোকে দেখিব যে ইণ্ডিয়া ডেট ইজ ভাৰত আপোনালোকৰ প্ৰথম আৰ্টিকলটো দেখিয়ে পাব আৰু ইয়াতে সম্পূৰ্ণভাৱে মেনশ্যন কৰা আছে আপোনালোকে যদি চোৱা নাই আপোনালোকে এবাৰ চাই ল'ব আৰু যিসকলে একচুৱেলি জানে তেওঁলোকে এইটোত কোনো কথাই নহয় বুলি তেওঁলোকে ভাবি আছে কিন্তু ইয়াতে চাওক একচুৱেলি হ'ব পাৰে কিন্তু অফিচিয়েলি যি কমিউনিকেশ্যন হওক আপোনাৰ সেই তেতিয়া আমাৰ ভাৰত নামটো ইউজ কৰিব পাৰে কিন্তু হ'লেও মানে আপোনাৰ যি হয় ইণ্ডিয়া মানেই হ'ল ভাৰত ভাৰত মানেই হ'ল ইণ্ডিয়া সেইটো আপোনাৰ কোনো এটা ডাঙৰ কণ্ট্ৰভাৰ্চি নহয় আৰু তেওঁলোকে ইমান এটা ডাঙৰ ইছ্যু কৰি আছে সেইটোক লৈ একচুৱেলি যি কি নহওক ইয়াত যিমানবোৰ পইণ্ট দিব লাগে মই দি দিছোঁ আপোনালোকে নোট কৰি ল'ব ইয়াতে চাব 1947 চনত যি মুছলিম লীগে ভাৰতৰ মই অলপ দি দিছোঁ ইয়াতে চাব ভাৰত নামক লৈ উত্থান কৰা বিতৰ্ক ওপৰত চমুকৈ ফুৰিলে হ'ব আৰু 1947 চনত ব্ৰিটিছৰ পৰা যি ভাৰতৰ হাতলৈ ক্ষমতা হস্তান্তৰ হৈছিল 1947 চনত ব্ৰিটিছে সংসদৰ ভাৰতীয় স্বাধীনতা আইনখনৰ জৰিয়তে ইয়াৰ ফলত দুটা ডমিনিয়ন সৃষ্টি কৰিছিল এটা হ'ল ভাৰত আৰু এটা হ'ল পাকিস্তান পাকিস্তানৰ নেতাসকলৰ ভাৰত নাম হিন্দুস্তান বা ভাৰতৰ নাম ৰখাৰ পক্ষপাতী আছিল আৰু তেওঁলোকৰ আপোনালোকে সকলোৱে চাগে গম পায় হয়নে পাকিস্তানে ভাবে যে ভাৰত নাম বা ইণ্ডিয়া নামটো পাকিস্তানকে লাগিছিলে সেই কথাটো মানে সেইটো এটা আপোনাৰ কণ্ট্ৰভাৰ্চি চলি আছিলে এটা টাইমত আপোনালোক আৰু সেইটো একচুৱেলি আমাৰ ভাৰতৰ পক্ষে হ'ল আপোনালোকে সকলোৱে গম পায় কাৰণ তেওঁলোকৰ সিন্ধু নদীখন থকাৰ কাৰণে তেওঁলোকে সেইটো একচুৱেলি দাবী কৰিছিলে যি কি নহওক তেওঁলোকৰ যুক্তি দিছিল যে ব্ৰিটিছে ভাৰতীয় সাম্ৰাজ্যৰ অংশ হোৱাৰ বাবে দুখন উত্তৰাধিকাৰী ৰাষ্ট্ৰৰ জন্ম হৈছে পাকিস্তান আৰু ভাৰত আৰু ইংৰাজী আৰু হিন্দী সংস্কৰণৰ কৃতিত্বশীল পটভূমিৰ বাবে 1987 চনত কৰা সংবিধানৰ 58 সংখ্যক সংশোধনীৰ ফালে যোৱাটোৱে উত্তম ইয়াত যিমানবোৰ পইণ্ট লাগে আপোনালোকক দিছোঁ আপোনালোকে বন্ধু বান্ধৱীসকল সকলোৱে যদি শেষলৈকে চালে ধন্যবাদ আৰু ভিডিঅ' যদি ভাল লাগিলে ভিডিঅ' লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় অসম জয় হিন্দ